हेलो फ्रेंड्स আজি আমি এনেকুৱা ভিডিও এখন দেখুৱাব বিচাৰিছো যিটো ভিডিও আসাম মেঘালয় সীমান্তত চেচাপানী গাঁৱত ৰাভাসকলে প্ৰথমবাৰ মানচেলেংকা দেৰা উৎসৱ পালন কৰে তো फ्रेंड्स মানচেলেংকা দেৰা মানে কি হ'ব পাৰে আপোনালোকে যদি ইয়াৰ বিষয়ে জানিব বিচাৰে তেনেহলে এই ভিডিওটো শেষলৈকে চাই থাকক আমাৰ এই চেচাপানী গাঁৱৰ পুৰুষ মহিলা মই আটাইকে নমস্কাৰ জনাইছোঁ আৰু আজি যেটো মানচেলেংকা দেৰা ইয়াৰ তাৎপৰ্যৰ বিষয়ে দুখাৰ ক'বৰ কাৰণে মই আগবাঢ়িছোঁ মই ৰাভা ভাষাৰে ক'বলৈ অনুৰোধ কৰি আছে সেই সিং সেই সঙ্গী যে মানচেলেংকা দেৰা উৎসৱৰ মাইনালৈকে এটা আৰু এনে অৰ্থ বিশেষ ডাঙৰ অভিযানৰ সেইকাৰণে মই সকলোৱে বুজি নাপাব এতিয়া অসমীয়াত ক'ম সকলোৱে বুজি নোপোৱাৰ কাৰণে মই অসমীয়াত বাধ্য হৈছোঁ কাৰণ মানচেলেংকা দেৰা এইটো আমি এইকাৰণে পালন কৰি আছোঁ যে এইটো মানচেলেংকা সেই পক্ষীটো আমাৰ জাতীয় প্ৰতীক হয় আৰু এই বিষয়ে আমাৰ কৃষ্টিৰ অজা স্বৰ্গীয় ৰাজেন পানদেৱ তেখেতে বহুত এইবিলাকৰ বিষয়ে কথা কোৱা আমি শুনিছোঁ তেওঁ লিখিছেও মানচেলেংকা হ'ল এটা পক্ষী যি পক্ষীয়ে ৰাভাসকলক মানে সহায় কৰিছিল আৰু সেইকাৰণে ৰাভাসকলে মানচেলেংকাক সমাদৰ কৰে বা নিজৰ জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰিছে এটা কিংবদন্তি হয় ৰাজেন পানদেৱে কোৱাৰ দৰে কিংবদন্তি হয় কাৰণ কোনো তাৰিখ আমি নাজানো ক'ত ঠাই আমি নাজানো কিন্তু এটা সময়ত ৰাভাসকলৰ যেতিয়া তিব্বতৰ পৰা প্ৰব্ৰজন হৈছিল সেই সময়ত বহুতো ঘাত প্ৰতিঘাত ৰাভাসকলৰ হৈছিল এটা ঠাইত হেনো ৰাভাসকলৰ মানে শত্ৰুবিলাকে আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণত আমাৰ ৰাভাসকলৰ বীৰবিলাক সকলোৱে মৰি শেষ হৈছে তেওঁলোকৰ সৈনিকবিলাকে 3 দিনৰ পিছতো ঘূৰি নাহাত তেওঁলোকে বিচাৰি গৈছে আৰু গৈ সেই দিনটো বেলেগ দিন আছিল আমাৰ আজিৰ নিচিনা নহয় বহুত জংঘল আছিল তেতিয়া এটা শিমলু গছ আছিল বুলি সেই শিমলু গছত মানচেলেংকা পৰি আছিল আৰু মানচেলেংকাক সেই তিৰোতাবিলাকে মাতিছে মানচেলেংকা কিন্তু সেই মাত দিবলৈ টান পাইছে কাৰণ তেওঁ মাছ খাব পৰা নাছিল তথাপি তিৰোতাবিলাকে মাতাৰ কাৰণে তেওঁ মাত দিছে কিয় তাৰপিছত আমাৰ তিৰোতাসকলে ক'লে যে আমাৰ গিৰিয়েকবিলাকে যুদ্ধত গৈছে কিন্তু আজিলৈ উভতি অহা নাই কি হ'ল আমি নাজানো তাকে আমি বিচাৰি আছোঁ তাৰপিছত কি হ'ল মানচেলেংকাই কৈছে যে সিহঁতে যুদ্ধত সকলোৱে মানে মৰি গ'ল ক'ত সেই নিজৰাৰ পাৰত আছে তেতিয়া তিৰোতাবিলাকে গাটো কিবা হ'ল কাণ সন্মান চাংজো আৰু কি হ'ল তেওঁলোকে সুধিলে যে আচ্ছা সিহঁতক কোনে আক্ৰমণ কৰিলে কোনে কাটি শেষ কৰিলে তেতিয়া কৈছে মানচেলেংকাই যে সিহঁতক যিসকলে কাটিছে মাৰিছে সেইসকলে এইবিলাক সিহঁতক কাটি মাৰি আনন্দ কৰি আছে বৰ্তমান তেওঁলোকে মদ খাই আছে মাতাল হৈ তেওঁলোকে সেই নিজৰাৰ পাৰত এটা অইন নিজৰাৰ পাৰ তাতে সিহঁতে আছে তাৰপিছত তিৰোতাবিলাকে কি হ'ল আমাৰ সৰগৰ ঋষিক স্মৰণ কৰিলে আৰু স্মৰণ কৰি তেওঁলোকে আগবাঢ়ি গ'ল আৰু মানচেলেংকাই যেনেধৰণে কৈছে ঠিক তেনেকৈ নিজৰ গিৰিয়েকবিলাক মৰি পৰি থকাটো দেখিলে মৰি পৰি থকাটো দেখি সিহঁতৰ মন কেনেকৈ লাগিছে সেইটো আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকেহে জানিব এইটো তথাপিও তেওঁলোকে ইমান ভয় খোৱা নাছিল আৰু হতাশ হোৱা নাছিল কাৰণ কোন পাখণ্ডই এনেকুৱা কাম কৰিলে সেইকাৰণে সিহঁতে কি কয় এইটো কি আছিলে কটক ল'বৰ কাৰণে ইচ্ছা কৰিলে কিন্তু কি কৰিব তেওঁলোকে নিজৰ গিৰিয়েকৰ অস্ত্ৰ দাঙিব নোৱাৰে ইমান গধুৰ দাঙিব নোৱাৰে ঢাল দাঙিব নোৱাৰে
তৰোৱাল দাঙিব নোৱাৰে সেইকাৰণে তেওঁলোকে কি কৰিছে ঋষিক তেওঁলোকে স্মৰণ কৰিছে আৰু যেতিয়া ঋষিক স্মৰণ কৰিছে তেওঁলোকৰ শৰীৰৰ শক্তি হ'ল এনেকুৱা শক্তি হ'ল মানে এই ঢাল সেই তৰোৱালটো লৈ সিহঁতে যুদ্ধ কৰিবৰ কাৰণে সাজু হৈ গ'ল মানে কোনো চিন্তা নাই আৰু সিহঁতে কি কৰিছে সকলোৱে একেলগে গৈ সেই আক্ৰমণকাৰী শত্ৰুবিলাকক ধ্বংস কৰিছে আৰু সিহঁতে আহি 7 দিন 7 ৰাতি ভাৰক্ৰান্তি কৰিছে আৰু সেই ভাৰক্ৰান্তি কৰাত মানে মঞ্চালিকাক এটা মুখ্য স্থান দিছে যাক আজিও আমাৰ ৰাভাসকলে ভাৰক্ৰান্তিত এইটো চন্দ্ৰলেখাক সন্মান দিয়ে তো মই ভাবিছিলোঁ যে আমাৰ ৰাভাসকলে বহুত কিবা কিবি মানি আহিছে কিন্তু আমি এইটো যদি মানা যায় বা মঞ্চালিকা তেৰা বুলি এটা নাম দি যদি আমি মানা যায় ভালেই হ'ব বুলি মই ভাবিছিলোঁ কাৰণ মঞ্চালিকা তেৰা এইটো উৎসৱ কেৱল আমি আমাৰ পূৰ্বপুৰুষ যিসকলে আমাৰ আগত মৰি গ'ল তেওঁলোকক সোঁৱৰণ কৰিবৰ কাৰণে আমি এইটো ব্যৱস্থা লৈছোঁ কাৰণ আমি মৰাৰ পিছত সোঁৱৰণ নকৰোঁ আমাৰ আটা আবু আমাৰ বাবা আই এইবিলাকক আমি সোঁৱৰণ নকৰোঁ তো সেইদিনা এটা আমাৰ মিটিং আছিল তেতিয়া কৰ্মেশ্বৰ ৰাভাই কৈছে মৰা মানুহৰ নাম ল'বই নিদিয়ে হয় এইটো সঁচা কথা মৰা মানুহৰ নাম ল'বই নিদিয়ে ক'ব নিদিয়ে কিন্তু বেলেগ বেলেগ মানুহবিলাকে বেলেগ সম্প্ৰদায়বিলাকে নিজৰ নিজৰ বংশৰ পৰিয়ালৰ নামবিলাক তেওঁলোকে ৰাখে আৰু কয় সেইকাৰণে আমিও কৰোঁ দেই বুলি আমাৰ গাঁৱৰ কিছুজন লোকৰ লগত মই মতামত ল'লোঁ আৰু মতামত সকলোৰে ভাল আছিল তাৰ কাৰণে আজি আমি এই মঞ্চালিকা তেৰা উৎসৱ পালন কৰাৰ কাৰণে সমৰ্থ হৈছোঁ তো মঞ্চালিকাৰ ওচৰত আমি ইয়াকে প্ৰাৰ্থনা কৰিম যে আমি যাক দেখা নাপাওঁ আমাৰ পূৰ্বপুৰুষক আমি দেখা নাপাওঁ কিন্তু তেওঁলোকে আমাক দেখা পায় কিন্তু মঞ্চালিকাই উভয়কো দেখা পায় মঞ্চালিকাই আমাকো দেখা পায় আৰু আমাৰ পূৰ্বপুৰুষকো দেখা পায় গতিকে আমি মঞ্চালিকাৰ ওচৰত ইয়াকে মিনতি জনাম যে মঞ্চালিকা তুমি যেন আমাৰ পূৰ্বপুৰুষক যেন জনাই যে আমি বা তোমাৰ সন্তানবিলাকে তোমালোকক সোঁৱৰণ কৰি আছে সিহঁতক আশীৰ্বাদ দিয়া এনেকুৱা ধৰণৰ মঞ্চালিকাই নিৰপেক্ষ হিচাপে তেওঁ আমাক সহায় কৰিব পাৰে যাৰ কাৰণে আমাৰ ৰাভাসকলে মঞ্চালিকাক সন্মান কৰে আৰু স্থান দিয়ে সেইকাৰণে আমি বিশেষকৈ আজি মঞ্চালিকা উৎসৱৰ জৰিয়তে মঞ্চালিকাৰ ওচৰত আমি এটি প্ৰাৰ্থনা কৰিম আমি খেতিয়ক মানুহ হয় গাঁৱত থকা মানুহ হয় গাঁৱৰ বিভিন্ন ধৰণৰ সমস্যা আছে বতৰৰ কথা আছে যদি বতৰ অভাৱ অভিযোগৰ কৰক আৰু আমাৰ এই বৰ্তমান আমি যিসকল ইয়াতে আছোঁ আমাৰ গাঁৱত আমাৰ ওপৰত যাতে আশীৰ্বাদ দিয়ে যাতে আমি এই চেঁচাপানী গাঁওখনৰ মান সন্মান ৰক্ষা কৰি আমি যেন গাঁওখনৰ ভাল এটা অৱস্থাত ৰাখিব পাৰোঁ আৰু এইখন গাঁৱত আমাৰ ল'ৰা ছোৱালী পঢ়ি আছে বহুত ল'ৰা ছোৱালী আছে বহুত অভাৱৰ মাজত বহুত কষ্টৰ মাজত পঢ়ি আছে এই ল'ৰা ছোৱালীবোৰ যাতে ভাল পৰ্যায়লৈ লিখা পঢ়া পঢ়িব পাৰে আৰু ভাল মানুহ হ'ব পাৰে তাৰ কাৰণে যাতে আমাৰ মঞ্চালিকাই যেন সহায় কৰে কাৰণ আমি নাজানো মঞ্চালিকা কি কৰিব পাৰে কি কৰিব নোৱাৰে তেওঁ সকলো কৰিব পাৰে মঞ্চালিকাক আমাৰ ৰাভাসকলে বিশ্বাস কৰে তেওঁ সকলো কৰিব পাৰে যেনেকুৱা সেই শত্ৰু সৈন্যৰ লগত যুদ্ধ কৰি জিকি মঞ্চালিকাৰ জৰিয়তে জিকি যি ভাৰক্ৰান্তি কৰা হয় ভাৰক্ৰান্তিৰ সময়ত মঞ্চালিকাৰ মানে প্ৰধান শাসন দিছে আৰু পিছত আমি এইবিলাকৰ বিষয়ে আলোচনা কৰিম গতিকে এইখিনি কৈ সামৰিছোঁ ধন্যবাদ মঞ্চালিকা তেৰা সদায় জীৱিত হৈ ধন্যবাদ থাকিল সন্মানীয় মঞ্চালিকা তেৰা
অনুষ্ঠানৰ পৰিচালনা কমিটিৰ মুখ্য উপদেষ্টা মাননীয় জালামহাট ডাঙৰীয়ালৈ এতিয়া আমি পোনে পোনে আজিৰ যি মানচালিকা ডেৰাৰ মূল উদ্দেশ্য তথা তাৎপৰ্যতা কি মানচালিকাৰ এই সম্পৰ্কে আমাক বহলাই ৰাইজৰ আগত আমাক বুজাই দিলে বা বিৱৰণখিনি দিলে। গতিকে আমি আজিৰ যি মানচালিকাৰ ডেৰাৰ যি তাৎপৰ্যতা আমাৰ বৰ্তমান শেষ বুলি আমি ঘোষণা কৰিলোঁ। পোনে পোনে আমি আজিৰ যি অন্তিম কাৰ্যসূচী বুলি ক'ব পাৰি আমাৰ যি চুন্থুক ধাম তথা চুইতৰ্প আমাৰ মৃত্যুসকলৰ বাবে যি শ্ৰদ্ধাঞ্জলি সেই কাৰ্যসূচীলৈ আমি আগবাঢ়িম। আমি চেঁচাপানী মানচালিকা ডেৰা পৰিচালনা কমিটিয়ে আমন্ত্ৰিত কৰা আজি বিশিষ্ট অতিথি তথা অনাতাঁৰ শিল্পী প্ৰতিভা পাণ্ডেৰ বঁটা স্বীকৃতিপ্ৰাপ্ত মাননীয় দীপক পাম ডাঙৰীয়া, তেখেতক আজিৰ যি চুইতৰ্প এই চুইতৰ্পণৰ তৰ্প কৰিবৰ বাবে আমি তেখেতক কমিটিৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল। পোনে পোনে তেখেতক আমি পৰিচালনা কমিটিৰ তৰফৰ পৰা এশৰী ৰাভা জাতীয় পাজাৰেৰে সন্মান যাচিছোঁ। তো বন্ধুসকল, আপোনালোকে ইমান সময় আমাৰ এই ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। তো আমি সময়ৰ অভাৱৰ কাৰণে আমি সম্পূৰ্ণ এই ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। তো আপোনালোকে অনুগ্ৰহ কৰি পাৰ্ট 5খন চোৱাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিলোঁ।